Assalamu alaikum warahmatullahi wabarakatuh. Welcome to Islamic Model Academy. How are you, my dear students? I'm fine, and you? I am also keeping good. Alhamdulillah. So I'm today going to teach you how to pronunciation English alphabets. So bola aji ami English ABCD কেনেকৈ উচ্চারণ কৰিব লাগে পঢ়িব লাগে আমি বহুতেই আমি স্কুল কলেজত পড়া কিছুমান ইংৰাজী শব্দ আমি যেতিয়া ইংলিশ কও মানুহে আমাৰ ইংৰাজী শুনি হাঁহি থাকে কাৰণটো আমাৰ অ্যাকসেন্ট আমাৰ প্রনাউন্সিয়েশন যেটো শুদ্ধ উচ্চাৰণটো আমাৰ নহয় এই কাৰণে আমি যেতিয়া বাহিৰত ইংলিশ কও মানুহে আমাৰ ইংৰাজী শুনি কি কৰি থাকে হাঁহি থাকে সো বলা আজি আমি ABCD কেনেকৈ পঢ়িব লাগে আৰু ক'ব লাগে তো বলা আমি আৰম্ভ কৰো ঠিক আছে মাই ডিয়াৰ স্টুডেন্টস হ'ব বলা এটো কি A এ নহয় আপেল নহয় টেবুল নহয় কি A B B C D C D E itu E নহয় F G H I J নহয় itu কি J K নহয় itu কি K L M N O P Q Q R S T নহয় itu কি T ইংৰাজীত T নাই ইংৰাজীত ক নাই ইংৰাজীত কি আছে খ আছে যেনেকৈ আমি খে এটো ক নহয় সি এটো ক নহয় খেট নহয় কি খেট আৰু টি নহয় কি টি নহয় কি টি যেনেকৈ ফৰ এক্সাম্পল টাইম কি টাইম teacher table T U V very when very V W X Y Z তো এটো কি A for apple able table B C cat D E F G H I J K L M N O P pen peacock pen pencil এটো কি P নয় P কি pen pencil people Q R S T U V W X Y Z তো ঠিক আছে তেনেহলে আজি এইখিনিতে সমাপ্ত